নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ওলাইছোঁ মন্দিৰলৈ বুলি। এয়া সন্ধিয়াখন ওলাইছোঁ, দেখিছেনে? দিনত বহুত কাম আছিলে, মাৰ অকণমান লিখা পঢ়া কাম কৰিবলগীয়া হোৱাত মই সেই কামখিনি কৰি থাকোঁতে দিনত মন্দিৰলৈ যাব নোৱাৰিলোঁ। ৰাতিপুৱা ভাবিছিলোঁ সোনকালে গা পা ধুই মন্দিৰৰ পৰা আহিমগৈ বুলি, কিন্তু সময় নহ'লে। আৰ্জেণ্ট কাম আছিলে, সেইখিনি নকৰিলেও মাৰ অকণমান অসুবিধা হ'ব। সেয়েহে মাৰ কামখিনি আগতীয়াকৈ কৰি মই এয়া সন্ধিয়া সময়তে মন্দিৰলৈ বুলি আহিছোঁ। এয়া মন্দিৰ ভাগ পালোহি বাৰু, কিন্তু মই ভাবি আহিছিলোঁ যে মন্দিৰত এতিয়া দিনটো চাগে মানুহে পূজা অৰ্চনা কৰি গ'ল, এতিয়া ইমান ভিৰ নহ'ব। নাই, কিন্তু মই ভবামতে নহ'লে। মন্দিৰত বহুত বেছি ভিৰ আছিলে। মই এয়া বাহিৰতে চাকি ধূপ জ্বলাই ল'লোঁ। ভণ্টিয়ে কেমেৰাটো কৰি আছে অকণমান, এয়া দেখাই দিছে তাই মানুহ কেনেকৈ কিমান হৈছে। এয়া দিনত চাগে বহুত বেছিয়ে হৈছিলে, যিহেতু এতিয়াও বহুত বেছি। অকণমান পৰিৱেশ দেখাই দিলে তাই, আৰু কেমেৰাটো মোৰ তাইয়ে কৰি আছে। এয়া মই তেতিয়া বন্তি গছ লগাই ধূপ লগাই লৈছোঁ, আৰু এতিয়া লাহেকৈ ওপৰলৈ যাম। আৰু এইখিনিতে মই ভগৱানক বহুত বেছি ধন্যবাদ জনাইছোঁ যে আমাক ইমানখিনিলৈকে তেওঁ সুকলমে ৰখাৰ বাবে। আৰু মই তেখেতৰ ওচৰত একো এইবাৰ বিচাৰি যোৱা নাই, মই তেখেতক ধন্যবাদ জনাবৰ কাৰণেহে এইবাৰ মন্দিৰলৈ গৈছোঁ। এয়া মই ধূপ ধূনা লগাই মেলি আজৰি হ'লোঁ, আৰু এয়া ভণ্টিয়ে অকণমান লগাই লৈছে ছোৱালীজনী, আৰু কেমেৰাটো মই ধৰি দিছোঁ, তাই এয়া সেৱা কৰি ল'লে। এয়া লাহেকৈ আমি এতিয়া ওপৰলৈ বুলি আহিছোঁ। ওপৰত প্ৰথমতে মানুহ অকণমান কমেই দেখিছিলোঁ, যেতিয়া লাইন পতা হ'ল লাহে লাহে গোটেই বহুত দীঘলীয়া লাইন হ'বলৈ ধৰিলে, আৰু মন্দিৰৰ ভিতৰভাগ এনেকুৱা ভিৰ হ'ল, মন্দিৰৰ দুৱাৰ বন্ধ কৰি দিবলগীয়া হ'ল। মই বাৰু তেতিয়া ভিতৰতে আছিলোঁ, ভণ্টি বাহিৰত আছিলে। এই সন্ধিয়া সময়তহে চাগে মানুহ বেছি ভিৰ হয় দিনতকৈ, আৰু ৰাতিপুৱা সময়ত ভিৰ হয়। আৰু যেনে তেনে মই ঠেলা হেঁচাৰ মাজেৰে সেৱাটো কৰি আহিলোঁ। এয়া আজিলৈ ভিডিঅ'টো ইমানেই আছিলে।